নিষ্ঠাকে বনাব পাই সেইটো জানো বোৱাৰী অ বোৱাৰী বোৱাৰী অ বোৱাৰী বোৱাৰী এফালে আছোন মাজনী আকৌ কিয় ডিষ্টাৰ্ব কৰি থাকে ৰিলচটোকো ভালকৈ বনাব নিদিয়ে কি মজা হৈছে খালি আকৌ এবাৰ বনাব লাগিব গৈ আহোঁগৈ ৰ মা মাতিছিলে নেকি অঁ মাতিছিলোঁ হেৰি মানে আকৌ যোৱাচোন মোলৈ চাহ একাপ বনাই আনাগৈ ইমান খাব মন গৈছে অঁ ঠিক আছে বাৰু মা চাহ আনি দাঙে আহিলোঁ আৰু দেই অথনি ভালেই নহ'ল নহয় এবাৰ ভালকৈ বনাব লাগিব এই কেমেৰাটো থৈ লোৱাহেঁতেন বেছি ভাল আছিলে ৰ আজি থৈ এতিয়া ভাল হ'ব বৰ কঁকালটো বিষাইছে অ বিছনাখনতে অকণমান পৰি দিম কৃষ্ণ বৰ মচৰ মচৰ ধৰিছে অ কঁকালটো আইয়া আইঅ হৰি হৰি ঐ কিমান নুশুবি হৰি হৰি চাই আহোঁগৈ অ কি কৰিছে ল'ৰাখনে কৃষ্ণ এইগাল কাপোৰগাল আইঅ দেহি বোৱাৰী অ বোৱাৰী ক'ত গ'লা এইফালে আহা অ মা কি হ'ল কওকচোন তোমাক আৰু কিমান শিকাম মই যে কাপোৰখিনি শুকোৱাৰ পাছত যেতিয়া ভিতৰলৈ আনা জাপি থ'ব লাগেনে তুমি হৈছে গোটাই থোৱা আৰু গোটাই থ'লেতো বেছিহে কাম বাঢ়ে কিনো কৰি থাকা দিনক দিনটো ৰিলচখিনি বাহিৰতো তুমি একো চিনিয়ে নোপোৱা অকল ৰিলচে বনাব জানা মোবাইলটো এনেকৈ লৈ কৰিব দিব বুকুতে লাগি জুই কিবা কিবিখন যেতিয়া কম নহয় চাবা আকৌ বেয়া হ'ব কথা হ'ব এতিয়া ভেভা লাগি চাই থাকিব নালাগে কাপোৰখিনি ভালদৰে জাপি মেলি থৈ দিয়া মই যাওঁ আজি বৰ ঠাণ্ডা ঠাণ্ডা লাগিছে অ গাটো এয়া বহু অকণমান ইয়াতে বাবা ক'বালৈ যাওঁ নেকি অ মা এই বৰডুবিৰ ফালে ওলাই যাওঁ অলপ যা শুন আকৌ আহোঁতে যে মোলৈ যে মাথা বিষৰ টেবলেট এটা লৈ আনিবিচোন ইমান মাথাটো টিং টিং কৰিছে নহয় ঠিক আছে দিয়ক আজি ৰিলচটা বনাবলৈ বিচাৰোঁ গান ইমান মজা গান এইটোতে বনাব লাগে ট্ৰেণ্ডতো চলি আছে কিন্তু এইটো ড্ৰেছত খালি নহ'ব বেলেগ এটা ড্ৰেছ কৰি ল'ম কিবা কাম আছে নেকি চাঙিও কৃষ্ণ এতিয়াহে ভাল পাইছোঁ পাই
মোক বেকাকে ধৰিছিলে কি কৰিম এইজনী তেজ খাতিজনী ক'লে গ'লো আজি মই কঁকালৰ বিষত মৰিছিলোঁ ক'ত আছা বোৱাৰী হাও বোৱাৰী তুমি কি পিন্ধিছা লাজ নালাগে তোমাৰ আৰু এই ৰুমৰ অৱস্থা কি কৰি থৈ দিছা বাৰু আজি মাৰে কঁকালৰ বিষত মৰিছিলে ইমান চিঞৰি আছো মই বাহিৰৰ পৰা আৰু তুমি এইবোৰ ভিতৰত কৰি আছা হা মোবাইলৰ বাহিৰে একো কাম নাই নে তোমাৰ ৰিলছে খুৱাব তোমাৰ গোটেই এখন তহিলং কৰি আৰু এয়া ড্ৰেছ নে কি পিন্ধিছা গুৰ বাবাই দেখিলে কি ক'ব হা মোৰ নিজৰে লাজ লাগিছে তুমি মোৰ বোৱাৰী বুলি ক'বলৈ সঁচাকে দেই কি যে বোৱাৰী পালো মই ৰবা আজি বাবা আহক সকলোখিনি কৈ আছো তোমাৰ কথা বাবা তই আহিলি ভাল সময়তে পাইছিলি তোক বহুত ধুনীয়া বস্তু দেখাবলৈ আছে এইফালে আছোন কি বস্তুনো মা আৰে আছোন কিয় ৰখি আছ এইফালে চা এজনী আমাৰ গোটেই মান সন্মান নষ্ট কৰিলে দেখিছনে কিখন কাপোৰ পিন্ধি লৈছে ভিডিঅ' বনাই বোলে ৰিলছ বনাই কাম ধান্দা নাই আজি মই কঁকালৰ বিষত মৰিব লৈছিলোঁ তাই ইমান চিঞৰিলোঁ নাহিল নিজে ভাল হ'বলগীয়া আছে এতিয়া তই কি পাব তোৰ নিজৰ মাইকী অলপ বুজা এইবোৰ পিন্ধি আমাৰ ঘৰৰ ৰিলছ বনালে নহ'ব লক্ষ্মী এনেকুৱা নকৰিবাচোন মায়ে দুখ পাই নহয় তুমি যদি এনেকৈ চুটি চুটি কাপোৰ পিন্ধি যদি বনোৱা কেনেকৈ হ'ব মানুহে বেয়া পায় নহয় আজিকালি নহয় মানে গানটো যে এনেকুৱাই মানে ইয়াত এনেকুৱাই পিন্ধিব লাগে যে সেইভাৱে মানে এনেকৈ বনাইছিলোঁ যিও কৈ লোৱা কিন্তু মই এইবোৰ ভাল নাই দেখা আৰু যাতে কেতিয়াও ৰিলছ নবনোৱা কৈ দিলোঁ বাবা মইতো ক'বলৈ আছিলে অথনিয়ে ক'লোঁ এতিয়া তই কি কৰ তই যা হ'ব দিয়া ভাবি থাকিব নালাগে মই কাপোৰকেইটা বদলাই লওঁ